Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 9 প্ৰাণীৰ প্ৰজনন। আজি ভিডিঅ'ত আমি ইয়াতে ডলিৰ কাহিনী পঢ়িম। ডলি এটা ক্লোন আছিল। ক্লোন মানে কি? ক্লোন মানে হৈছে যে জীৱিত জীৱৰ যিকোনো জীৱিত জীৱ উদ্ভিদৰ হওক বা প্ৰাণীৰ হওক যিকোনো এটা জীৱিত অংশ এটা কোষ বা এটা কলাৰ পৰা এটা সম্পূৰ্ণ জীৱ সৃষ্টি কৰিব পৰা পদ্ধতিক ক্লোন বুলি কোৱা হয়। ডলি এটা ক্লোন আছিল। ইয়াক কেনেকৈ সৃষ্টি কৰা হৈছিল সেই বিষয়ে আমি পঢ়িম। ডলি এটা ভেড়া আছিল। ক্লোনিং হ'ল এটা কোষৰ বা আন যিকোনো জীৱিত অংশ অথবা সম্পূৰ্ণ জীৱ এটাৰ হুবহু নকল সৃষ্টি কৰা ব্যৱস্থা। কি হয় যে এটা কোষৰ পৰা এটা জীৱিত জীৱৰ এটা কোষৰ পৰা বা যিকোনো এটা অংশৰ পৰা একে ধৰণৰ জীৱ সৃষ্টি কৰিব পৰা ব্যৱস্থাক ক্লোন বুলি কোৱা হয়। স্কটলেণ্ডৰ এডিনবৰা ৰছলিন প্ৰতিষ্ঠানৰ ইয়ান উইলমাট আৰু তেওঁৰ সহযোগীসকলে পোনপ্ৰথমে কৃতকাৰ্যতাৰে প্ৰাণী এটাৰ ক্লোনিং কৰিবলৈ সমৰ্থ হৈছিল। ক্লোনিং পোনপ্ৰথমতে কি হৈছিল? স্কটলেণ্ডৰ এডিনবৰা ৰছলিন প্ৰতিষ্ঠান এটা ইনষ্টিটিউট এটা আৰু তাৰ কেইজনমান লোকে ইয়ান উইলমাট আৰু তেওঁৰ কেইজনমান সহযোগীয়ে মিলি পেলাই পোনপ্ৰথমতে প্ৰাণীত ক্লোন কৰিছিল। তেওঁলোকে এটা ভেড়াৰ ক্লোনিং কৃতকাৰ্যতাৰে কৰিছিল আৰু তাইৰ নামটো দিছিল ডলি। পোনপ্ৰথম যিটো প্ৰাণীৰ ক্লোনিং হৈছিল সেই প্ৰাণীটো আছিল ভেড়া আৰু ভেড়াটোৰ নাম দিয়া হৈছিল ডলি। ডলিৰ জন্ম হৈছিল 1996 চনৰ 5 জুলাইত আৰু এইটো আছিল স্তন্যপায়ী প্ৰাণীৰ প্ৰথম ক্লোনিং। 1996ৰ 5 জুলাইত পোনপ্ৰথমতে প্ৰাণী ক্লোন সৃষ্টি হৈছিল। যিটো এটা স্তন্যপায়ী প্ৰাণী আছিল আৰু এটা ভেড়া আছিল। এইটো হৈছে ডলি। ফিনডৰছেট ভেড়া, স্কট কলীয়ামুখীয়া ভেড়া আৰু এইটো হৈছে ডলি। ডলিটো চোৱা ইয়াৰ সৈতে একে হয়। একে ধৰণৰ জীৱ সৃষ্টি কৰা পদ্ধতি হৈছে কি আমাৰ ক্লোনিং। ডলিৰ ক্লোনিং প্ৰক্ৰিয়াৰ সময়ত এটা মাইকী ভিনডৰছেট ভেড়াৰ স্তন গ্ৰন্থিৰ পৰা এটা কোষ সংগ্ৰহ কৰা হৈছিল আৰু একে সময়তে এটা স্কটিছ কলামুখীয়া ভেড়াৰ পৰা এটা ডিম্বাণু গ্ৰহণ কৰি লোৱা হৈছিল। এই ক্ষেত্ৰত কি কৰা হৈছিল? যেতিয়া ডলিৰ ক্লোনিং কৰা হৈছিল পোনপ্ৰথমতে ভিনডৰছেট ভেড়া আমি ইয়াতে চাইছোঁ। এইটো ভিনডৰছেট ভেড়া। ইয়াৰ স্তন গ্ৰন্থি যিটো আছে স্তন গ্ৰন্থিৰ পৰা এটা কোষ সংগ্ৰহ কৰা হৈছিল আৰু এইটো স্কটিছ কলামুখীয়া ভেড়া ইয়াৰ পৰা এটা ডিম্বাণু সংগ্ৰহ কৰা হৈছিল। এই দুটা বস্তু দুটা ভেড়াৰ পৰা সংগ্ৰহ কৰা হৈছিল। সংগ্ৰহ কৰাৰ পিছত কি কৰা হৈছিল? ডিম্বাণুটোৰ পৰা কোষ কেন্দ্ৰটো আঁতৰ কৰা হৈছিল আৰু তাৰপিছত ভিনডৰছেট ভেড়াৰ স্তন গ্ৰন্থিৰ কোষ কেন্দ্ৰটো স্কটিছ কলামুখীয়া ভেড়াৰ ডিম্বাণুৰ পৰা আঁতৰোৱা কোষ কেন্দ্ৰৰ ঠাইত স্থাপন কৰা হৈছিল। যিটো ডিম্বাণু লোৱা হৈছিল স্কটিছ কলামুখীয়া ভেড়াৰ পৰা তাৰ ডিম্বাণুৰ যিটো কোষ কেন্দ্ৰ আছিল কোষৰ ভিতৰৰ যিটো কোষ কেন্দ্ৰ আছিল সেইটো কোষৰ ভিতৰৰ পৰা আঁতৰাই দিয়া হৈছিল আৰু স্কটিছ কলামুখীয়া যিটো বেলেগ এটা যিটো ভেড়া আছিল ভিনডৰছেট ভেড়াৰ যে স্তন গ্ৰন্থিৰ কোষ লোৱা হৈছিল তাৰ কোষ কেন্দ্ৰটো ইয়াৰ ভিতৰত সুমুৱাই দিয়া হৈছিল। এইদৰে ডিম্বাণু উৎপন্ন কৰি স্কটিছ কলামুখৰ ভেড়াত প্ৰতিস্থাপন কৰা হৈছিল আৰু এই ডিম্বাণুটো সাধাৰণতে যেনেদৰে বিকশিত হ'ব লাগিছিল তেনেকৈয়ে হৈছিল আৰু অৱশেষত ডলিৰ জন্ম হৈছিল। তাৰপিছত এই ডিম্বাণুটোৰ বিকাশ হ'বলৈ দিয়া হৈছিল লেবত। বিকাশ হ'বলৈ দিয়াৰ পিছত ইয়াৰ বিকাশ ভালদৰে হ'ব আৰম্ভ কৰিছিল। যদিও স্কটিছ কলামুখীয়া ভেড়াই ডলিৰ জন্ম দিছিল ইয়াৰ ভিনডৰছেট ভেড়াৰ লগত সম্পূৰ্ণ সাদৃশ্য দেখা গৈছিল যাৰ ডিম্বাণুৰ পৰা কোষ কেন্দ্ৰটো লোৱা হৈছিল। আমি দেখিছোঁ যে যিটো আমাৰ ডলি আছিল ডলিটো কি হয়
ভিন ডৰছেট যিটো ভেড়া সেইটোৰ সৈতে মিল আছে কিয় কাৰণ ভিন ডৰছেটৰ পৰা কোষ কেন্দ্ৰ ব্যৱহাৰ কৰা হৈছিল আৰু আমি জানো যে কোষ কেন্দ্ৰৰ ভিতৰত চৰিত্ৰসমূহ লুকাই থাকে গতিকে এইটো দেখিবলৈ ভিন ডৰছেটৰ সৈতে একে আছিল যিহেতু স্কটিছ কলামুখীয়া ভেড়াৰ ডিম্বাণুৰ পৰা কোষ কেন্দ্ৰটো আঁতৰ কৰা হৈছিল ডলিয়ে স্কট দেশীয় কলামুখীয়া ভেড়াৰ কোনো চৰিত্ৰ দেখুওৱা নাছিল হয় যিহেতু কোষ কেন্দ্ৰত চৰিত্ৰ থাকে আৰু যিহেতু কলামুখীয়া ভেড়াৰ কোষ কেন্দ্ৰটো আঁতৰাই দিয়া হৈছিল গতিকে ডলিৰ ওচৰত স্কট দেশীয় কলামুখীয়া ভেড়াৰ কোনো ধৰণৰ চৰিত্ৰ নাছিল ডলি হৈছিল ভিন ডৰছেট ভেড়াৰ এটা হৃদপুষ্ট ক্লন আৰু তাই নিজে সাধাৰণ যৌন উপায়েৰে বহুত সন্ততি জন্ম দিছিল এই যিটো ক্লন আছিল ক্লনটো তাৰপিছত কি কৰিবলৈ ধৰিলে ক্লনটোৱে নিজে সন্তান জন্ম দিবলৈ ধৰিলে তাৰপিছত দুৰ্ভাগ্যক্ৰমে 2003 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে হাওঁফাওঁ বেমাৰত এই যিটো ডলি ভেড়া আছিল ডলি ভেড়াটোৰ মৃত্যু হৈছিল ডলিৰ জন্মৰ পাছৰ পৰা স্তন্যপায়ী প্ৰাণীৰ ক্লন সৃষ্টি কৰিবলৈ বহুতো চেষ্টা কৰা হৈছিল কিন্তু বহুত জন্মৰ আগত বা জন্ম ঠিক পিছতে মৃত্যু হয় ক্লনজাত প্ৰাণীবোৰ বহু সময়ত জটিল বিসংগতিৰে জন্ম লাভ কৰা দেখা যায় ডলিয়ে এনেকুৱা এটা প্ৰাণী আছিল যিটো বহু দিনলৈকে জীয়াই আছিল 1996ৰ পৰা 2003 লৈকে তাৰ পিছৰ যিবোৰ ক্লন আহিছিল সেইবোৰ জন্মৰ সময়ত বা জন্মৰ পিছত সাধাৰণতে মৃত্যুবৰণ কৰা দেখিবলৈ পোৱা গৈছিল এইটো আছিল ডলিৰ কাহিনী যিটো দুটা ভেড়াৰ পৰা ইয়াক সৃষ্টি কৰা হৈছিল এটা আছিল কি ভিন ডৰছেট ভেড়া আৰু এটা আছিল স্কটিছ কলামুখীয়া ভেড়া ইয়াৰে যিটো স্কটিছ কলামুখীয়া ভেড়া আছিল ইয়াৰ পৰা এটা ডিম্বাণু লোৱা হৈছিল আৰু ভিন ডৰছেট ভেড়াৰ পৰা কোষ কেন্দ্ৰ লোৱা হৈছিল লৈ পেলাই সেই ডিম্বাণুৰ ভিতৰত সুমুৱাই দিয়া হৈছিল যাৰ কাৰণে ডলি দেখিবলৈ ভিন ডৰছেট ভেড়াৰ সৈতে মিল খাইছিল আজি ভিডিঅ'ত ইমানখিনিয়ে থেংক ইউ